ঐ পুনাকন পুখুৰীটো ওচৰত ন তই কি কৰি আছ হে ইয়ালে আগো জুই হেকি আছো আমি এনে নকৰা কামটো কৰিলি তই একেবাৰে মাত দিন থাক মই বহুত ইম্পৰ্টেণ্ট কাম এটা কৰি আছো কিহৰ একেবাৰে ইম্পৰ্টেণ্ট কাম কৰি আছ আৰু তোক মাতিলে ভালকে মাতিলে তই এনেকে কি একেবাৰে কথা পাত হা ভালকে কথা পাতিব নাজান নেকি কিনো তহঁত দুটা লাগি থাক ৰে চুপ থাক মাথা বেয়া কৰি নাথাক পুনাকনক তো একো ক'ব নোৱাৰ মোকে ক তই দুইটাকে কৈছো মোৰ তহঁত দুইটাৰ লগত দুশ্মনী কিবা আছে নেকি কাম নাই তইতো জানই পুনাকনৰ মুখখন কেনেকুৱা ভেকুলীৰ নিচিনা ঐ বিটুৱে মোক ভেকুলী ক'লে নেকি বিটু তই পুনাকনক ভেকুলী বুলি ক'লি নেকি তো ভেকুলীক ভেকুলী নকয় কি ক'ম টৰ্টইছ চুপ থাক নিজৰ মুখখন দেখিছ বুটৰ নিচিনা লাজ নাই এইকেইটাৰ এইজনীও কম নহয় একেবাৰে এইফালে চা সেইপিনে বোলে তাহাঁতক সুধিবলৈ আহিছে আকৌ কলি নে নাই ভেকুলী বুলি তই কৈছিলি দেখোন পুনাকন তোক ভেকুলী বুলি কৈছিলে নেকি সেইকাৰণে সুধিলো আকৌ সুধিলেও বেয়া পাওঁ কাণখনৰ লগত তোৰ তেল দিবি গম পাইছ নাৰিকল তেল নহ'লে ভালকে খুচৰি খুচৰি ধুবি কাম নাইকিয়া কিবা এটা ক'লে শুনি নাপায় একেবাৰে 10 বাৰমান সুধিবগে যাক সুধিবলৈ কম তাক গৈ সুধিবগে একেবাৰে ভেকুলী বুলি কৈছিলে নেকি টানি দিম আকৌ মই কৈছো মোৰ লাগিন থাকিবি একেবাৰে চুলি টানি দিম পেনুৰি তই আৰু পাৰ নেকি কিবা এটা ক'লে কান্দিয়ে দিওঁ একবাৰ চুপ থাক এতিয়া ঐ পুনাকন কেলে লাগ কনোৱাইছ তই লাগি নাথাকিবি এডোখৰ জুই হে কি তহঁতৰ কাৰণে জুই ধৰি দিলো ইহঁত এতিয়া তহঁতৰ কাজিয়া তাকেতো মই মাতিলো নহয় যেনেকুৱাটো কৰি দেখালে একেবাৰে পুনাকন না আকৌ নাহো বুলি কৈছো নহয় মোক মাতি নিথাকিবি ডিষ্টাৰ্ব কৰি নিথাকিবি মই অলপ জুই কুৰা হেকিলো আৰামত ইহঁতবোৰে তো কাজিয়াই কৰি থাকিব মই আৰামত হেকিলো ৰে বহুত ভাল লাগিছে এই জুইৰ হেকটো ল'লে কিন্তু একদম গাৰ বিষবোৰ মজা লাগি যায় অলপমান গাল চালবোৰ আৰু ফাটে আৰু আপত্তি নাই বাৰ বেবী ক্ৰীমটো চুৰ কৰি অকণমান লগাই দিম ৰাতিপুৱালে একদম চিকচাক হৈ থাকিব একেবাৰে স্কিন তই বাহিৰৰ একেবাৰে ক্ৰীমবোৰ লোকচান কৰ মানে লোকচান নকৰো মই সৎ ব্যৱহাৰ কৰোঁ তাইতো এনেও ভাল দেখোন আৰু তাইক কি দৰকাৰ পৰিছে ক্ৰীম লগাবলৈ মোৰহে অৱস্থা বেয়া সেইকাৰণে মই লগাই দিওঁ আৰু তাই গম নাপায় কাম নাইকিয়া কথাবোৰ পাতি থাকিব ইহঁতি বৰ একেবাৰে এনে ইম্পৰ্টেণ্ট কথাবোৰ পাতিছে মোক মাতিছে জুই হেকিবলৈ মই ইয়াত কি চাই আছো মইহে গম পাওঁ কি চাইছ পুনাকন অথনিৰ পৰা মই বৰ হৈ গৈছো তই পানীখিনি যে চাই আছ ময়ো পানীখিনিত চাই আছো মইতো একো দেখা নাই ভালকে চা পানীখিনিত কিবা এটা চাহ এটা দেখিছ নি একোডাল দেখা নাই চকু মেলি চা ইয়াতকে মেলি চাব নোৱাৰো পানীত কিবা এটা আছে পানীত কিন্তু কিবা এটা আছে মই কৈ দিছো কিন্তু দেই তোৰ মূৰটো আছে পানীত পানী কি থাকিব মাছ থাকিব পানীত মাছ থাকিব আকৌ আৰু কি থাকিব তাকে মই ভাবিছো ৰাতি পানীততো মাছে থাকিব আৰু পুখুৰীততো মাছে থাকে এতিয়া মাছ নাথাকি তাত আৰু কি থাকিব কি কথা কয় হে পানীত কিবা এটা আছে মাছ নহয় মই কৈছো কিন্তু আছে যা তই এফালে এতিয়া কি আছে হা একোডাল নাই এইটো চকুটো বেয়া হ'ল দেখা নাই অথনিপা কিনো বিচাৰি ফুৰিছে জানো কিবা এটা দেখা পাইছা নেকি বাৰু এতিয়াতো তোৰ মুখখনে দেখি পাইছো তাৰ আগত একো দেখা নাছিলো ধেমালিয়ে কৰিছো চবৰ মুখখন একেবাৰে খং খং উঠি থাকে ইমান খং কৰা ভাল নহয় মানুহৰ লগত হাঁহি মেটি ধেমালিৰে ভালকে কথা পাতিব লাগে তেতিয়াই মানুহৰ লগত ভাল লাগে কথা পাতি হয় নাই পুনাকন তোৰ মোৰটো তহঁতি তাতে থাকচোন মোক চাবলৈ দে মোৰ লাগিছে পুনাকনে কিতাপ এখন লিখিব পুখুৰীৰ ওপৰত পুখুৰীটো কিমান ডাঙৰ আছিল পুখুৰীত পানী কিমান আছিল পুখুৰীত কিবা এটা ওলাই আছিল মাছ নহয় কি আছিল জলহস্তী আছিল হাঁহি হাঁহি পেট বিষাই গ'ল আকৌ জমাইছে এইটো গড়টো ঘৰ পৰা আহিলে হে প্ৰভু গড়টোৱে আমাক একো নকৰিলে গুচি গ'ল ৰক্ষা পৰিলে আমাৰ প্ৰাণ ইমান ওচৰৰ পৰা গড় ফাৰ্ষ্ট টাইম দেখিছো মোক
নাই বল বল ঘৰলৈ বল আটাইকেইটা ঘৰলৈ বল বহুত ৰাতি হল আই ভাতকেইটা খাই পেলাই একেবাৰে পেটটো গেলা মাৰি আছে আজি গেছ হৈ গল নেকি তামোল পাণ কণ চুবাওঁতে একেবাৰে জিভাখনতে কাট মাৰি পালো দেখোন গড় এইটো ক'ৰ পৰা আহিলে ভিতৰলৈ সোমাও এইটোৱে দেখিলে মোকে মাৰিব ছাৰ গাঁৱত গড়ৰ উৎপাত হৈছে উফ ৰাম জংঘলবোৰ কাটি ঘৰ বনালে এনেকুৱাই হ'ব গড়বোৰ ক'ত যাব এইবোৰ কথা নহয় ছাৰ এতিয়া ৰাতিখন ফৰেষ্ট অফিচৰ ওচৰত নাহিলে আমি কেলৈ যামনো আমাৰ ঘৰ ভাঙি পেলাব নহয় আহক আপুনি কিবা এটা কৰকহি মই গৈ আছোঁ 10 মিনিটমান লাগিব ময়ো আপোনাৰ লগত যাওঁ নেকি ছাৰ নালাগে মোৰ মানুহ আছে মই মানুহ লৈ যাম ঠিক আছে ছাৰ আপুনি সোনকালে আহক কাম নাই হাতী ওলাব ঘোঁৰা ওলাব গড় ওলাব মই গৈ যাওঁ এতিয়া কাম বন নাই আৰু কি যে চাকৰিডাল মোৰ আৰু ছাৰ আপুনিতো যাবই লাগিব ৰাতিখন কোনে যাব ঘৰলৈ যাম মই এতিয়া গড় আহিছে নিজে জংঘললৈ গুচি যাব তই কাকো নকবি ঠিক আছে ছাৰ মইতো কাকো নকওঁ কোনোবাই সুধিলে খালি মই নাজানো মানে কি নাজানো বুলি কৈ দিম নাজানো মানে আৰু কিনো বল ঘৰলৈ বল গাঁৱৰ মানুহ এনেও উস্তাদ আছে চাই ল'ব আমাৰ চিন্তা কৰিব দৰকাৰ নাই ঘৰলৈ যাবলৈ ওলাওঁতে এই গড় চৰ চব ওলাব আৰু আমাৰ গাঁৱলৈ নাহিবি যা বা হিৰেণ ককাইদেউ আপুনি কিন্তু গড়টোক একেবাৰে গৰু খেলোৱা নিচিনাকৈ খেলাই দিলে মজা লাগি গ'ল কিন্তু মাজতে মোৰ পষ্টিং আফ্ৰিকাত আছিলে নহয় তেতিয়া তাত আৰু বেছি কাম নাছিলে এইবোৰে বাঘ চাঘ চব খেলালো একদম উস্তাদ হৈ গ'লো মই গড়ৰ কাৰণে চিন্তা নকৰোঁ হয় বাঘ এটা ওলালো আপুনি খেদিলেহেঁতেন কিন্তু দেই গাঁৱৰ মানুহক গৈ কৈ দিওঁগৈ নহ'লে এনেই চিন্তা কৰি থাকিব তাকে কৈ দিওঁগে এই ফৰেষ্ট অফিচাৰটো দেখোন নাহিলেই দেখোন তাক মতাই দিয়া হৈছিলে সি বা ক'ত থাকিল থাকক দিয়া এইবোৰ আৰু এইবোৰৰ কাম এনেই কয় একেবাৰে গড় আহিও গুচি গ'ল তাহাঁতি অহা নাই এতিয়ালৈকে